কোন স্কুলত পঢ়া? শংকৰদেৱ বিদ্যা মন্দিৰ গৌৰীসাগৰ। তোমাৰ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল কেনেকুৱা? এইবাৰ ফলাফল পাৰ্চেণ্টেজ 96.7। হয়, আৰু তোমাৰ আশা কৰা মতে নম্বৰসমূহ পোৱা হৈছেনে? হৈছে। এই ক্ষেত্ৰত তোমাক কোনে কোনে সহায় কৰিছিলে? বিদ্যালয়ৰ শিক্ষাগুৰুসকল, মা দেউতা, তাৰপাছত বৰ্তা আৰু সকলো শিক্ষাগুৰুৱে সহায় কৰিছে। গতিকে ভাল লাগিলে স্কুলৰ হৈ তোমাৰ এই ফলাফল সকলোৰে ভিতৰত পাৰ্চেণ্টেজ কিমান বুলি ক'লে আকৌ এবাৰ কৈ দিয়া? 96.7। 96.7। গতিকে বাকীসকল ছাত্ৰ ছাত্ৰীয়েও এই আদৰ্শ অনুসৰণ কৰিব বুলি আশা থাকিল। ধন্যবাদ।